নোৱাৰো আৰু মই নোৱাৰো আৰু মই কিবা হ'ল নেকি হাগিব লাগিছে কিমান এশ কোনো কালি কান্দন ওলাই যাবগে এতিয়া তো ৱেলকাম টু মাই 3 নম্বৰ দিন ডেইলি ভ্লগৰ। তো আজি ছেকেণ্ড ভ্লগটোতো আপলোড দিছোঁৱে। যিহেতু আপলোড দিছোঁ মই ভাবিছিলোঁ কি ৰাতিপুৱা সোনকালে শুই উঠি আৰু আপলোড হৈ যাব পাব্লিছ কৰি দিম, কিন্তু ৰাতিপুৱা শুই উঠি 5টামানতে শুই উঠি চাইছোঁ ভিডিঅ' আপলোডেই হোৱা নাই, কেঞ্চেল হৈ আছিলে। আকৌ মই এতিয়া আপলোড দিছোঁ, এয়া গৈ আছে আপলোড। তো 4:30 মানে চাগে আপলোড হ'বগৈ। আজি ভিডিঅ'টো দেৰি হ'ল, কালি যোনটো ভিডিঅ' দিছিলোঁ ফাৰ্ষ্ট যোনটো ভ্লগ আছিলে মোৰ সেইটো সোনকালে হৈ গৈছিলে, 7টা-8টা বজাতে মই পাব্লিছ কৰি দিছিলোঁ। তো আজিতো অলপ দেৰি হৈছে, চেষ্টা কৰিম আৰু 8টা, 8:30, 9টামানত এনেকৈ দিবলৈ পৰাকৈ। তো বনাই গৈছোঁ আৰু সদায় বনাম বুলি ক'লোঁ। আমাৰ চোতাদনে কিবা কি দানা কৈ আছে নেকি নাচাই দেখিছে। তো মৰম দিব আৰু ফেচবুক প্ৰফাইলটো মোক ফ'ল' মাৰি দিব, ইয়াতো ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগিছে ভিডিঅ'খিনি চাই। মই 2টা প্লেটফৰ্মতে বেলেগকৈ ভিডিঅ' দি আছোঁ, লগতে ডেইলি ভ্লগটো দিম ক'লোৱে আৰু বনাম আৰু আজি নতুন এটা দিন, নতুন ভ্লগ আৰু পাৰ্ট নম্বৰ 3। তো চলো ষ্টাৰ্ট কৰতে হে। গা চা ধুইও হৈ গ'ল, কাম কৰিও হৈ গ'ল, ধূপ চাকি জ্বলাইও হৈ গ'ল, আৰু এয়া ভিডিঅ' আপলোড হোৱা নাই, চব আধা গৈছেহে। চালা আম্বানী ওচৰত থকাহেঁতেন চালা দিলোহেঁতেন ভালকৈ। নেটডাল ঠিক কৰিব নোৱাৰে আম্বানীয়ে, তাকো এখন গাঁও নহয় চহৰৰ ওচৰত। তাকো হ'বও পাৰে ঠিকান নাই, চবৰে ঘৰত ৱাইফাই লাগি আছে যে সেইকাৰণেও হ'ব পাৰে, বা মোবাইলৰ নেট একেবাৰে কামেই নকৰে। ৱাইফাই বাৰু লগাইছোঁ, ৱাইফাইও কাম নকৰা হৈ গৈছে আজিকালি। চালা পইচা লৈছে, খালি নেটৰ একো ভালেই নাই। নেটৰ ভাল নাই বোলে, নেটেই ভাল নাপায় ভালকৈ। চালা বেয়া ফাল্টু দেই আম্বানী হ'ব নালাগিছিলে, দাম্বানী হ'ব লাগিছিলে। দাম বিৰিয়ানী বনাব পাৰিলেহেঁতেন তেতিয়া, হয় নাই? চালা এতিয়া ভিডিঅ'টো কেতিয়া আপলোড হয়গৈ বা, এয়া গৈ আছে। ৰাতিপুৱা কালি ৰাতি কেইটাত 1টা বজাত এডিট কৰি কমপ্লিট কৰি চব দিছোঁ। আকৌ ফেচবুকত আপলোড কৰিব আছেই, ইয়াতে এতিয়ালৈকে যোৱা নাই আৰু ফেচবুকত আপলোড কৰিব আছেই এখন থাম্বনেইল। তো সোনকালে চাবগৈ আপোনালোকে, এইটো ভিডিঅ' চোৱালৈকে সেইটো পাব্লিছ হৈ যাব। তো কেনেকুৱা পায় কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কিবাকিবি কৰিব আৰু। তো পেট পূজা কৰি লৈ ভাতৰ লগত কিবাকিবি মিলাই আৰু যাব নিচিনা কেনেকৈ মই ভ্লগ বনাইছোঁ তেনেকৈ মিলাই পিনি বনাইছে আৰু এতিয়া খাওঁ। আৰু এয়া আমাৰ চোতাদনে আহি গ'ল খাবলৈ, হয় নাই? চোতাদন এইফালে খায়গা, দেখিবলৈ পাইছে ল'বই আৰু এই খাবলৈ লাগে। আগত দাঁতকেইটা গজি লওক তাৰপিছত খাবা, হয় নাই? দাঁতকেইটা গজি লওক, হ'বনে? দেখিবলৈ হৈছে থাকিবই নোৱাৰে খোৱা দেখিলে। ৰ'বা খুৱাই দিছোঁ ৰ'বা। তো খাই লওঁ, খাই পিনি সেয়াই আৰু চাই থাকক। আজি আমি এটা বিশেষ ব্যক্তিক লগ কৰিবলৈ ইয়ালৈ মাতিছোঁ। ই মাত্ৰ আহি পাইছেহি, তাৰ নামটো হৈছে কি? তেজ খোৱা ব্লগ। আৰু এইটো কি আনিছা? বল। এইটো বল নি? এইটো মই টেঙা বুলিহে জানো। বল বা দেখিছা ই কেনেকৈ খায়। কি বন্ধ কৰি থৈ দিম, দি দিয়া এতিয়া খাবলৈ। ই মানুহ আছোঁ 3টা, আনিছে অকল 1টা, হয় নাই? আমাৰ তেজ খোৱা ব্লগৰ দিয়া কেনেকুৱা চাওঁ ভিডিঅ' বনাইছিলা নহয়, বনামহে কাকো বোলে বনাই আনিছা বোলে। বাহ দেখিবলৈ পাইছে, এই হেণ্ডচাম যে সেইকাৰণে দিয়ে থাকে গম নাপায় দেই। এতিয়া মোৰ ব্লগটো চালা আপলোড হোৱাই নাই নহয়, এই দেখিছা নাই? বহুত মিনিট আছে আৰু, বহুত মিনিট মানে 55, কেমেৰাটো পৰা ভালকৈ ধৰি লওঁ, 55 মিনিটমান হ'লগৈ। 55 মিনিটমান হোৱাৰ পাছত এতিয়ালৈকে মোৰ ভিডিঅ' আপলোডেই হোৱা নাই। টোটেল ফাইলটো হৈছে মোৰ 4GB, এইটো 3GB আপলোড হৈছে। অথনিলৈকে 4GB দেখালে, আকৌ হৈ পিনে 3GB দেখাইছে। কি মানে এইটো ধেত লৈছে ইউটিউবে। তো এতিয়া মই ৰবাব টেঙা আনিছে, ৰবাব টেঙাখন লৈ লৈছোঁ, খাওঁ আৰু বহুত দিন খোৱা নাই যে ৰবাব টেঙা। এইটো কি হ'ল? এইটো কাৰণে নে কি কি হৈছে দেট চালা চবতে আজিকালি মানে ভ্লগাৰে নেকি? নমস্কাৰ গাইছ, মোৰ তেজ খোৱা তেলীয়া চোৰা ভ্লগ হয় নাই? তেলীয়া চোৰা ভ্লগ দেই। টেঙা এতিয়া মই কাটিম।
ধন্যবাদ তেলীয়া চোৱা চেণ্ডেল লৈ পিনি ছিঙি আছে কৃষ্ণ এতিয়া এইটো কাটো কৃষ্ণ কাটি পিনি খাব লাগে আৰু বহুত দিন খোৱা নাই সেইকাৰণে নিজে কাটিম নিজে লৈ জলকীয়া লৈ আহিছে জলকীয়া খাব কৃষ্ণ 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 আকৌ কৈ দিয়া কৃষ্ণ 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 এইফালে এইফালে কৃষ্ণ 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 মাখনটোকে পলাম এইফালে কৃষ্ণ চব পেলাইছে কৃষ্ণ কৃষ্ণ ক'ত আছে এইফালে কৃষ্ণ নহয় ছোৱালী হয় পাৰ্বতী পাৰ্বতী পালেগে ৰাধা পাৰ্বতী কি লাগে এইটো ফুটবল নেকি এইটো মই চাম চাবা দে এনেকে লৈ পিনি মাথাত মাৰিলে কি হ'ব মই কাটো ৰ'ব গাইছ কাটি লওঁ নহয় কি চালা দেখিব পাইছে গাইছ এইটো বোলে নেমু নহয় বোলে আৰু কেমেৰাত মাৰি দিছে মই কৈছো কেমেৰাটো বেয়া হৈ থাকিব এচিড থাকে কি নুবুজে নেমু এইটো এই চব টেঙাত এচিড নাথাকে নেকি গাইছ চব টেঙাত এচিড থাকে নে নাথাকে কমেণ্ট কৰকচোন এতিয়া গম পাব কি নেমু নহয় চালা নেমু এইটো কেমেৰা বেয়া হ'লে ই ৰিক্স ল'ব লাগিব চালা ধেত কেমেৰাটো চালা ই লৈছে এয়া দেখিবলৈ পাইছে এইটো টুপি হয় এনেকৈ আপোনালোকে এনেকৈ পিন্ধিবও পাৰিব আল্লাহু আকবার আল্লাহু আকবার আল্লাহ আল্লাহ হাবিবুল্লাহ ইনশাআল্লাহ ইনশাআল্লাহ কেনেকে পিন্ধি লোৱা হাবিবি ইনশাআল্লাহ গাইছ এই ডুবাইৰ পৰা আমি নতুন মানুহ এটা আনিছোঁ দেখিবলৈ পাইছে হাবিবি কাম টু ডুবাই ডুবাই এইটো বেছি ভাল হ'ব চোৱা এই হেৰি হ'ব তালিয়া আৰু কোনটো চাইটো পিন্ধা এতিয়া কেনেকুৱা লাগিলে ই মোক মাৰিছে মোক কেমেৰাৰ কাৰণে বাচি মই মানে মোবাইলৰ কাৰণে বাচি গলো মাক মাৰিব লাগে বোলে একো নাই সেইটো দিলে চকুত বেয়া মানে চকু বেয়া নহয় ভাল হয় মানে মই দিব একোৱে নাই মোক মাৰি কথা মোক মাৰি দে কি একো নাই চলুমে টেকা চকুত দিব পাৰি গাইছে একো নহয় কালি কান্দো নোলাই যাবগে এতিয়া দে চালা সেইটো নিজকে নিজে দি আছে একো নাই গাইছ দিব লাগে বোলে চকুটো ভাল হয় বোলে কি হয় নাজানো ফাল্টু নহয় কেনেকে খাইছে ভোট জলকীয়া দিয়া নিচিনা লাগিছে জ্বলা এনেও নাখাওৱে জ্বলা দি দিছে তাকো নেমু কোন মোক ৰক নাকা ৰাবাব টেঙা বেয়া চলা পাই গৈছে মুখৰ পৰা কি ওলাই চাগে ধৰিবই নোৱাৰি চালা ৰবাব টেঙাত জলকীয়া দিলে বহুত জ্বলা হৈ যায় মানে জ্বলাটো পটককৈ নালাগে খোৱাৰ পাছতে বেছি জ্বলা লাগে হয়নে নহয় কওক গাইছ এতিয়া আমি ওলাই আহিছোঁ বোলে দেখিবলৈ পাইছে বজাৰলৈ একো নাই বজাৰত গাড়ী চলাব লাগে এনেকৈ হয় নাই ভাল হয় কিমান দেখিবলৈ পাইছে এখন আমাৰ বুধবৰীয়া বজাৰ লৈছে গাইছ তোমালোকে আহিলে আহিব পাৰা কম দামতো জেকেট চেকেট পাই এতিয়া দেখামগৈ বাৰু পায় নে নাপায় আমি নাজানো বাৰু আহিছে তেওঁ ওলাই এই মেখেলা পৰ্দা জাঙিয়া গেঞ্জি বটল দেখিছে আমাৰ স্কুটিত এটা স্পীকাৰো আহিছে স্পীকাৰ নালাগে মানে মোৰ ব্লগিং মানে গাড়ী আগত মাৰিমগৈ দুইফালে কেমেৰা লাগি আছে সেইকাৰণে এইফালে মূলা বৰ টেঙা চালা এই আমাৰ 100 ট্ৰেক পেণ্ট 100 মেখেলা 100 চাদৰ এইফালে দেখা নাই জেকেট ইয়াত ধুনীয়া ধুনীয়া মাছ আছে বে চালা কি যাব তোমাৰ মাহে পঠিয়াই দিব লাগিব ৰবা কম দামত পাম নে নাপাওঁ কিবা কিবি ইয়াৰ ৰোকাইছে নে কি নাজানো দেখিবলৈ পাইছে ক'ত বহি আছে কিবা হ'ল নেকি হাগিব লাগিছে হাগিব লাগিছে হাগিব সেইবোলে গান এটা আছে এনে ওলালে তো বজাৰত গ'লোঁ বজাৰত তেনেকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ মানুহৰ ভিৰ যিটো বেছি সেইকাৰণে চাম বাৰু নেক্সট সপ্তাহ চাম যদি পাৰোঁ কমেডি বা কিবা এটা বনাম আৰু ব্লগ বনাই আছোঁ বাৰু ভেট ব্লগ বনাম বোলে হয় নাই
এতিয়া আমি আকৌ এতিয়া ঘূৰি গৈ আছোঁ ঘৰলৈ নহয় য'ত পাওঁ তাতে ল'ম আৰু চবকে দাদা যাব নেকি এইফালে চাওক বেয়া পালে বোলে এখনে চাওক নাযায় বোলে এখন টমটম মেইন এইফালে বেছি ভাল হ'ব তো এইটো BTC বুলি কয় ইয়াতে আমি আগতে আছিলোঁ আমাৰ ঘৰৰ আগতে এইখিনিতে আছিলে এতিয়া ৰাস্তা কাষত চুকৈ পেলাই দিলে চুকে পেলালে চুকৈ পেলাই দিলে আৰু কিবা এয়া BTC চুকৈ পেলাই দিলে আগতে আমি এইখিনিতে আছিলোঁ পুৰা এইখিনি আছিলোঁ এইটো ঘৰ সেইটো যে লাগি আছে যে ফুলজোপা যে লাগি আছে এইটো ঘৰ হয় আমাৰ এইফালে পাইছে কি দুখ লাগিছে জেগাটো আহি কিবা এটা ভাল লাগে আগতে ইয়াতে ৰিলচ চিলচ বনাইছিলোঁ যিহেতু ফ'ৰলাইন হৈ গ'ল গছটো ধেৰ আছিলে এইবোৰ ঘৰ বনাইছে এইটো হেৰি কাৰণে এইটো উঠাই লৈ যাব পাৰিব কেলৈ দেখা নাই এইটো ষ্টিলৰ গোটেইখন ৰড চড একো নাই এইটো ষ্টিলৰ হয় গাইজ কমেণ্ট কৰিবচোন ৰড নে ষ্টিল বুলি কয় এইটো উঠাই লৈ যাব পাৰিব আজিকালি এনেকুৱাই হেভি অৱস্থা এয়া আমাৰ দেৰগাঁও বিখ্যাত শিৱ মন্দিৰ দুটা আছে এটা এইটো শিৱ মন্দিৰ এয়া শিৱ মন্দিৰো আছে আৰু হনুমান মন্দিৰো আছে ইয়াত আগত আমি ভাং খাই সি কেতিয়া আহিলে একেলগে ভাং খাই মই আৰু কিবা ভাং খাই পৰি থাকোঁ ভাং খাই পৰি থাকোঁ লৈছে দেই ভালকৈ লৈছে মানে ভালকৈ লৈছে আৰু তো এতিয়া গৈ আছোঁ এয়া মাছৰ বজাৰ মাছ নাখাওঁ নহয় মই এইফালে বজাৰখন থাকি আহিলে আমাৰ জিমটো এইটো আৰু বজাৰখন এখন লোকেল মাংস লোকেল মাংস আহিছে লোকেল মাছ নহয় দৰৱ দিয়া হয় দৰৱ দিয়া হয় চব মাছ দৰৱ দিয়া হয়নে নহয় কমেণ্ট কৰক এইজনী চোৱা ছোৱালী তোমাৰ এইজনী চোৱা কি ক'লে ৰখাই দিওঁ চামনেল বনাব পাৰিলেগে কিমান 3 ঘণ্টামান লাগিলে চাগে দেই 3 ঘণ্টা ওপৰত লাগিলে ভাতো আহি গ'লে ভাত বনাইছে চাওক মাংস আছিলে মাংসৰ লগত দেই এইবোৰ শাক চাক মিলাই দি দিলে আৰু এনেকৈ আৰু সেয়াই বনাওঁ এতিয়া খাবলগীয়া হৈছে কি মুখ খাব তোমাৰ মুখখন বনাই মই হাত ধোঁ পানী খালে নে হাত ধুলে এনেকে এনেকে আছে যে পানী খাওঁতে বেলেগ কেতিয়া খাই লওঁ ভাত খাই লগ পাই আছো ৰহা নেহি যাতা স্পীডলৈ যাব ওলাই আহিছিলো পলাইছে বান্দৰ দেখি মলুৱা বান্দৰে খেদিলে বোলে ইয়াক এই উঠা ফাল্টু নহয় এইফালে সোমাই দিওঁ এই গাইজ ভিডিঅ' বনাব লাগে কৈছে এইফালে সোমাই দিওঁ একো নহয় ইয়াতে মানুহ আছে একো নহয় সোমাই দিওঁ মানুহ মলুৱা খেদিব পলালে এইটো মলুৱা এইটো পলাইছে যা মলুৱা গাইজ মলুৱা দেখি এইটো পলালে এইটো বান্দৰ দেখিছা গাইজ বান্দৰ দেখি পলাইছে আমি আছোঁ গেলাবিল মই আগতে এখন গেলাবিল বুলি কৈ ভাবিছোঁ গেলা চাগে কিবা গেলা কিবা পেলাই চাগে খালি নহয় এখন নদী হয় এখন এয়া ইয়াতে আমাৰ পূজা সজা পালিতে দেৱী উঠাই মন গ'লে আকৌ উঠাব পাৰিব এয়া দেখিছে কি জাপ মাৰি দেই কোন পচিব পিছত ইয়াত দেখিছে নাও মাৰি আছে বৰ ধুনীয়াকৈ এইফালে মাছ ধৰি আছে তো ভিডিঅ' যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আজি ইমানতে সমাপ্ত কৰোঁ আৰু সেইটোৱে স্কুটিখনত চলাইছে নে স্কুটি তাক চলাইছে স্কুটিয়ে কৈ গৈছেগৈ নোৱাৰোঁ আৰু মই নোৱাৰোঁ আৰু মই তো ভিডিঅ' চাই কেনেকুৱা লাগিলে ক'ব লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কাইলৈ লগ পাই আছোঁ বাই বাই